নমস্কাৰ। আজিৰ কবিতাটিৰ শিৰোনাম হৈছে বিশেষ দিনৰ এখনি বিশেষ চিঠি। কবিতাটো পাঠ কৰিবলৈ লৈছোঁ, আপোনালোকে শুনিব আৰু কেনে হৈছে জনাব। বিশেষ দিন বুলিবলৈ নাই, মাত্ৰ কেইটামান শব্দ। আজি বোলে ৰক্ষাবন্ধন। একেই কথা, একেই মাত, আনকি সম্বন্ধও আগৰ দৰে একেই আছে, ঠিক আন আন দিনৰ দৰেই। বুকুত হাত থৈ ক'ব পাৰোঁ, আগলৈকো থাকিব। বিদ্যা হ'ব, সময় সলনি হ'ব, তথাপি সলনি নহয় মৰম ভাল পোৱা। শব্দৰে বুজাব নোৱাৰা শব্দৰ কথাৰে মৰম সানিত মালা এধাৰি। পিন্ধি থৈছোঁ আজীৱনলৈ বুলি। হয়তো জীৱন বাটত পাইছোঁ বাবেই পিন্ধিছোঁ, নোপোৱাহেঁতেন। অগ্ৰজৰ কথাটো নকলেও চলিব কিজানি, এইখিনিতকৈ হয়তো কম বেছ নহ'ব। বৰঞ্চ শতগুণ হৃদয়ত পুহিহে ৰাখিছে ভাতৃপ্ৰেম, অগ্নিপ্ৰেম, এক শব্দহীন মৰম আকুলতা, যাক ভাষাৰেও হয়তো বুজাব নোৱাৰিম চিৰদিন। তেনেস্থলত এটি দিনত হাতত এডাল সূতাৰ ৰক্ষা কৱচ, কপালত এটা উজ্জ্বল ধুনীয়া ফোট আৰু এগছি চাকি, এপেকেট ধূপ, এখনি থালত দুটিমান মিঠাই। তুমি আধা খোৱা, তাৰ আধা মই খাওঁ। যাচি হয়তো নিদিলেও চলিব, আলফুলে সযতনে। তাক লৈ মই হাপধূলি কোৱা নাই, আৰু যে খাম সেইটো অভাৱনীয়, কল্পনাতীত। আৰু তই দুখ নকৰিবি শুনি, চহৰততো সকলোবোৰেই চলে, কিছুমান স্বয়ংক্ৰিয়ভাৱে আৰু কিছুমান দেখাত দেখি। তোৰ কাৰণেও আজিৰ দিনটোৱেই যে বিশেষ দিন তাকো নাভাবিবি। প্ৰত্যেকটো দিনেই এটি এটি বিশেষ দিন, যদি তই এপল উভতি চাওঁ। আনকি ময়ো নাভাবোঁ, আজিৰ দিনটোৰ বাদে এটি দিনহে মোৰ বিশেষ দিন আছিল, যিদিনা তই জনম ভাবিছিলি। ইমান দিন কুশলে আছা, বাকী দিন মংগলৰে থাক। আজি যেনেকৈ আছা তেনেকৈয়ে থাক। ককাই দেউৰাও হয়তো তাকেই ক'ব মোক, অথচ তোক। সৰুতে যেনেকৈ আছিলি তেনেকৈয়ে আছোঁ, মাত্ৰ সৰু হৈও ডাঙৰ হ'লি। এনেকৈয়ে থাকিবি, ময়ো তেনেকৈয়ে ক'ম। যেনেকৈ পাইছিলোঁ আজীৱন সময়তো তেনেকৈয়ে পাম। ইতি তোৰ আৰু এই কবিতাটি লিখিছিলোঁ 7/10/2017 তাৰিখ। 7/10/2017 তাৰিখ মানে হৈছে 7 অক্টোবৰ 2017 তাৰিখ। আৰু সেইদিনা আছিল ৰক্ষাবন্ধনৰ সেই বিশেষ দিনটো, মানে শাওনৰ পূৰ্ণিমাৰ। আৰু সেইদিনা এই কবিতাটো লিখিছিলোঁ মই, আৰু সেইদিনা মই আচলতে ঘৰত নাছিলোঁ। ঘৰৰ পৰা সেইদিনাই মই গুৱাহাটীলৈ গৈছিলোঁ, মানে মই বিশেষ কাৰণ বেলেগ নাই। আৰু তেতিয়া মই গুৱাহাটীত পঢ়ি আছিলোঁ, আমাৰ নগলে নহয়, মানে সেইদিনাখনে যাব লগা হৈছিল। আৰু মোৰ ভণ্টিকেইজনীয়ে তেতিয়া মনত আঘাত নাপায়, তেনেধৰণৰ এটি কথাৰ বাবে মই গাড়ীত গৈ থাকোঁতে এই কবিতাটি লিখিছিলোঁ। আপোনালোকে হয়তো ভাবিছে বহুদিন ভিডিঅ' দিয়া নাই। অৱশ্যে হয়, ভিডিঅ' নিদিয়াতো হয়। যদি ভিডিঅ'বিলাক দিয়া যায়, যদি আপোনালোকে নাচায়েই, তেনেহ'লে মই দি লাভ ক'ত? কবিতাবিলাক হৈছে কবিৰ নহয়, আচলতে কবিতা লিখেহে। নিজৰ অনুভৱবিলাক যদি বেলেগে শুনে, তেতিয়াহ'লে চবতছে আনন্দিত ফিল কৰে কবি এজনে। কবিতা লিখি থৈছে, পিছত যদি সম্ভৱ হয় মই দেখাম বা শুনাম আপোনালোকক। ঠিক তেনেকুৱা যদি মই দি থৈছোঁ, বহুত দিনৰ পৰা দেখা নাই, তাক একতা হোৱাৰ মানে আগবঢ়া দেখা নাই, সেইকাৰণে মই দিয়া নাছিলোঁ আচলতে। এতিয়া বিশেষ দিন, এই বিশেষ দিনটোতে আমাৰ ভনীকেইজনীয়ে কিবা আয়োজন কৰি আছে। আহকচোন ভিতৰলৈ গৈ চাওঁ কি কৰি আছে।